হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই নিশ্চয়, মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ভাত পানী খাই বৈ আজৰি হৈ এতিয়া অলপ বাৰীলৈ বুলি আহি আছোঁ। ভাবিছোঁ আজিৰ দিনটো মই কি কৰোঁ তাকে অলপ দেখাওঁ ভাবিছোঁ আপোনালোকক। আৰু এতিয়া মই চাহটো পাতি থৈ আহিছোঁ বাৰু। চাহটো খাই মেলি আৰু এফালে যাম, মানে আমি দুইজন যাম। ব'লকচোন ক'ত যাওঁ কি কৰোঁ দেখাই দিম। ইয়াত দেখিছে সাজি কাচি ওলাই লৈছোঁ। এতিয়া আমি যাব লৈছোঁ দুলীয়াজানলৈ বুলি। ব'লকচোন কি হয় দেখাই দিম আগলৈ। এভৰিৱান এইফালে চাওকচোন, আমি আহি আছোঁ বাইকত দাখিলা হৈ। এইফালে চাওকচোন, চবফালে মাটি সেউজীয়া সেউজীয়া সেউজীয়া। ফাগুণ মাহতহে তাত বৰষুণ সোমাইছে আৰু ধৰণীয়েও নিজৰ ৰূপ পাইছে। চবফালে গছে বনে ফুলে ফুলে বাগিচা হৈ পৰিছে। প্ৰকৃতিয়ে যে অপূৰ্ব সৃষ্টি, নিজে নিজে নিজৰ ৰূপ সলাব পাৰে। চবফালে নাহৰ তগৰ, চবফালে কি ফুল ফুলিছে, কপৌ ফুল, মদাৰ ফুল, কি যে ভাল লাগে। কাঞ্চন ফুলিছে, চবফালে কুলি কেতেকী ইননি বিননি, চবেই ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে। চাওকচোন কি ধুনীয়া পৰিৱেশ, চবফালে মাটি সেউজীয়া সেউজীয়া সেউজীয়া। অলপ যান্ত্ৰিকতাৰ পৰা আঁতৰিও এনেকুৱা পৰিৱেশত যাব লাগে, মানে মাইণ্ডটো অলপ ফ্ৰেছ হৈ যায়, ফ্ৰেছ যেন লাগে। আমিও গৈ আছোঁ আৰু আপোনালোককো আমাৰ ভিডিঅ'ৰ যোগেদি আমাৰ ওচৰৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। চাওকচোন আগলৈ কেনেকুৱা কি লাগে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আচলতে আমি প্ৰথম এনেদৰে বনাইছোঁ বাৰু ভিডিঅ', কিন্তু আগতে এনেদৰে ভিডিঅ' বনোৱাৰ অভ্যাস নাই। আপোনালোকে আৰু এক্সট্ৰাকৈ আগলৈ আগবাঢ়ি যাওক। চাওকচোন চবফালে মাটি সেউজীয়া সেউজীয়া সেউজীয়া। বাগানৰ একাষেকা ৰাস্তাই আমি দুইজন গৈ আছোঁ। বতৰটো অলপ ডাৱৰীয়া, মানে অলপ গোমা গোমা কৰি আছে যে বৰষুণ দিছে। চবেই কুলি কেতেকী ইননি বিননি, আমাকতো ৰঙালীক আদৰাৰ প্ৰস্তুতি। চবফালে নাহৰ তগৰ, কপৌ, কাঞ্চন, কি যে অপূৰ্ব গোন্ধ। চবফালে চাওকচোন ইমান ধুনীয়াকৈ প্ৰকৃতিয়ে নিজে নিজে সৃষ্টি হৈ লৈছে। চবফালে ৰাস্তা একা বেকা, কি ধুনীয়া লাগিছে গৈ। এইফালে আমি পালোহি বুঢ়ীদিহিং নদী। দলংখন কিমান ধুনীয়া লাগিছে চাওকচোন, বহুত আগতে বনোৱা দলং হয় এখন। অলপ দলঙৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এইফালে পালোহি গাড়ী পাম। আমি আচলতে গাঁৱৰ ভিতৰৰ ৰাস্তাৰে গৈছোঁ যে সেইকাৰণে অলপ পৰিৱেশটো একদম গাঁৱলীয়া, চবফালে সেউজীয়া সেউজীয়া আপোনালোকক অলপ দেখাব পাৰিছোঁ বাৰু। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কালি আচলতে মাহী ঘৰত যাওঁতে 5টামান বাজিলে, আহি পিনে আৰু ভিডিঅ' কৰি থকা নহ'ল। এতিয়া আকৌ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। অলপ ৰাস্তাৰ ফালে ওলাই আহিছোঁ। ব'লকচোন পৰিৱেশটো দেখাওঁ। পানী খাই মেলি আজৰি হৈ বহি আছোঁ আৰু টিকলিজনী ভতিজা হয় বাৰু। হেল্ল' বুঢ়ী। Hello. কেনেকুৱা? Kenapa? ভালে আছা? Baliaka. মই মামা খালোঁ বুঢ়ী। Mama ada. Kenapa tahu? পৰিৱেশটো দেখাই আছোঁ। সেইপিনে অলপ মাহীহঁতৰ ঘৰৰ আগফালে বহি আছিলোঁ, মানে ভাবিলোঁ অলপ পৰিৱেশটো দেখায়ো দিওঁ। কি ধুনীয়া পৰিৱেশ হৈছে। চবফালে ফুল ফুল ফুল, বৰ ভাল লাগে। হেল্ল' এভৰিৱান, এতিয়া আমি আহি পিনে আমাৰ মেইন জেগাডোখৰ পাইছোঁহি। ব'লক এডোখৰ বহুত ধুনীয়া জেগালৈ আপোনালোকক লৈ যাওঁ। ৰ'ব আগলৈ দেখাই আছোঁ। এইফালে আমি গৈ আছোঁ, আগত এওঁ গৈ আছে। ব'লকচোন আমিও গৈ থাকোঁ, আপোনালোককো অলপ দেখাই থাকোঁ। বহুত ধুনীয়া এডোখৰ জেগা চাওকচোন। চবফালে মাথো সেউজীয়া সেউজীয়া সেউজীয়া। পাইছোঁ কিন্তু অকণমান খোজকাঢ়িব লাগিব। এতিয়া আমি বাইক ৰখাই মেলি খোজকাঢ়ি আহি আছোঁ, মানে এইডোখৰত আমি বাইক আনিব নিদিয়ে আৰু। এইফালে আমি গৈ আছোঁ।
নামিব নোৱাৰিম চাগে। এনে চাবলৈ অহা হৈছে আৰু মানে পানীৰ সোঁতটো বেছি হ'ল যে সেইকাৰণে নামিব নোৱাৰিম। যিমান পাৰোঁ দেখাম আপোনালোকক। নামিব নোৱাৰিবা, অসম্ভৱ। এয়া আমি মেইন পইণ্ট পালোহি। আমি আহিছিলোঁ নামৰূপৰ জেকুইললৈ বুলি। নামিব নোৱাৰিম, পানীৰ বহুত সোঁতটো আছে যে। এইফালে চাওকচোন কি ধুনীয়া পৰিৱেশ। এই নামৰূপৰ জেকুইল পাই গ'লেহি। আচলতে যেতিয়া নামৰূপৰ ফালে পাৰ হৈ আহিম, এওঁ ক'লে ব'লা জেকুইলত সোমাই আহোঁ। মই ক'লো যাব পাৰি ব'লা বুলি ক'লোঁ আৰু দুয়োজন আহিলোঁ। আমি দুয়োজন প্ৰথমবাৰৰ বাবে এনেকৈ জেকুইলত সোমাইছোঁ। আগতে এজনো যোৱা নাই। ধুনীয়া পৰিৱেশ চাওকচোন। এই জেগাডোখৰ নামৰূপৰ সাৰ কাৰখানাটোৰ ওচৰতে আছে। মানে সাৰ কাৰখানাটোৰ পৰা অলপ সোমাই আহিব লাগে ৫-১০ মিনিটৰ হয়। বৰ ধুনীয়া পৰিৱেশ চাওকচোন। এই জেগাটো বৰ ধুনীয়া। ভাবিলোঁ আমি কেতিয়াবা মই তেতিয়া বন্ধুবান্ধৱীকো দেখাই দিম বোলো, তেওঁলোকে সকলো নাহিব পাৰে এনেকুৱা জেগালৈ। ইমান ধুনীয়া পৰিৱেশ, পানী ওপৰে উঠি আহি আছোঁ। এইফালৰ পৰা পানীখিনি দুখন লৈ একেখন লৈ মাজত ৰখি ৰাখিলোঁ। চালোঁ বাৰু। এইবিলাক একেলগে আছে। চাই আছোঁ। মানে আগত এওঁ গৈ আছে, এইফালে আৰু বেলেগ মানুহ আছে, তাই নামিব নোৱাৰিলোঁ বাৰু। গৈ আছে। এওঁ নামি আছে। ভালকে দেই। এওঁ গৈ আছে আগে আগে।
ঘৰলৈ বুলি উভতিছোঁ মানে আমি। বতৰো বৰ এটা ভাল নহয়, বৰষুণো দিব পাৰে যে, সেইকাৰণে গৈ আছোঁ। আচলতে নামৰূপৰ আমি হাঁহ ফেক্টৰীটোৰ ওচৰতে আছোঁ যে, সেইকাৰণে বহুত লেতেৰা গোন্ধাই আছে। মানে হাঁহ ফেক্টৰীৰ ওচৰৰে যে। ইফালে ল'ৰাকেইটাই তেওঁ কিবা খুজিছে, পইচা খুজিছিলে নেকি? অঁ হয়, গোটেইকেইটাই পইচা দিছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। মাহীহঁতৰ পৰা আহি পালোহি বাৰু। আহি পাই মুখ হাত ধুই কাপোৰ কানি খুলি পিনে চাহ তাহ খালোঁ বাৰু। মায়ে চাহ বনাই থৈছিলে, চাহো খালোঁ। চাহ খাই এতিয়া অলপ এনেই পিছফালে বুলি ওলাই আহিছোঁ। ভাবিছোঁ অলপ কথাকে পাতোঁ আপোনালোকৰ লগত। আচলতে কালি আমি দুলীয়াজানলৈ গৈছিলোঁ মাহীহঁতৰ ঘৰলৈ। বিয়াৰ পিছত আমি এবাৰো যোৱা নাছিলোঁ, এইবাৰ প্ৰথম গৈছোঁ যে, সেইকাৰণে বাৰু হেৰি মাহীহঁতক মানে মান ধৰিবলৈও ধৰা নাছিলোঁ আমি। মান ধৰি মেলি অলপ ঘূৰি ফুৰিও আহিলোঁ বাৰু একেটা চেগতে। আৰু মাহীয়ে আৰু নবৌজনীয়ে মোক বহুত ধুনীয়া গিফ্ট এটা দিলে, আপোনালোকক দেখাম দেই, ৰ'ব। আৰু অলপ ঠাণ্ডাটো পৰিছে যে, সেইকাৰণে ষ্টল এখন লৈ আহিছোঁ পাতলকেনে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা অন্য ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।